এই 7 দিনৰ ঘৰত অফিচ গা ধোৱা চাবন নাই বাইদেউৰে ভাল যি খুঁজে ভিন্দু তাকে আনি দে ও ভিনেৰে কাক কি আন দে হা ভিন্দুৱে বাইদেউক চব আনি দে মৰমতে ও মইতো চব আন দেও হা যি লাগে তাকে আন দেও দিয়া তোমাৰ দৰে চিত্ৰা মানুহ দেখা নাই মই আজি বহুত দিন হ'ল মাছ মাংস একোটা খোৱাও নাইও আজি ৰবিবাৰ এটা কাম কৰোঁ শালপুতিৰে ঘৰকে যাওঁ কি হ'ল তুমি আৰু কি ভাবত লাগিলা তুমি তো বহুত দিন ধৰি বাইরে যাও যাওকে আছো হা ওলাতে যাও কি সঁচাকে যাবা ৰবাতে ভিন্দুক ফোন কৰোঁ মই আজি দেখোন ঘৰতে আছে ভিন্দু ও যাও ফোন কৰাকে বেছি দেৰি কৰিবা নালাগে যাও ৰবা কৰোঁ ৰবা দা তুমি ফোনটো কৰা আমাৰ গাটো দিও দা শুনিছ কোনোবাই ফোন কৰি আছে হা আনাছো আজি আৰু মইনাই পুৱাই পিন্ধাব কিয় ফোন কৰিব লাগা হেল্ল' মইনা কওঁ বাইদেউ তহঁত তাকা যাই আছো দে আমি কি আজি আৰু আহিবি সদায় যাওঁ নেকি আজি তোক বুলি মনত পৰা কাৰণে যাবা খুজিছিলো বেটি তোৰ বুদ্ধি নাই ন তোৰ মোক লাগি মনত পৰিছি ভিনেৰে ঘৰত আছে তো আকৌ নকলি দেখোনে তই দে আহিবি কিন্তু ভিনেৰে লগত কিন্তু বেছি তই লাগালাগি কৰি নাথাকিবি দেই মইনো ক'ত লাগি থাকো কিন্তু এই মোক মৰম কৰে দে হ'ব দে কোনে ফোন কৰিছিল হা মইনাই ফোন কৰিছিল পুৱাই মইনা কিয় ফোন কৰিছিল হা আজি বোলে মইনা আমাৰ তাতে আহিব কি মইনা হাত আহিব ভালে হ'ব দা যোৱা তুমি মনাখান লৈ আহা মনাখানৰ কিয় আনিব লাগে হা কি আনিব লাগে হা এটাই আমাৰ খোলালি তাকো বহুত নম্বৰত আহিব বাজাৰত যাই কিবা হাঁচা বল্লি চল্লি পাওঁ যদি লৈ আহো দা খাওঁ আজি একো দৰকাৰ নাই যি আছে তাকে খাব বজাৰত যাব লগা কোনো দৰকাৰ নাই আকৌ নৈ দিয়া লৈ আহো দা যাওঁতে আনাগে ইমান দিন ধৰি বাইক এখন ল'বা কৈ আছো নুনে বাইদেউৰে ভাল কিন্তু স্কুটি লৈ দিছি তে যাই থাকা খোজকাঢ়ি সেই তুমি এতিয়া ভিন্দু কৰি থাক কিবা সংস্থ তোমাক ভিনেৰে থৈ মই একেলগে মই বেয়া নাপাওঁ দা বাপ্পা কথাই মই বেয়া নাপাওঁ দা ভিনাকৰ নাম শুনি কি চাবি তাই এখন দুখন নাগে এতিয়া দে কি কৈছ নাই দাদা এই মিটাৰটো পৰা অফিচত বিল লিখন আহে মই এবাৰ কোন আছো নাই যেন বেয়া নাই দিছ কানেকশ্যন ডাইৰেক্ট কি কানেকশ্যন ডাইৰেক্ট হা মিটাৰৰ লগত আকৌ মেলে নাই ডাইৰেক্ট কানেকশ্যন হৈছে জেগাত কি মানুহ আপুনি দাদা বাপৰে তুমি কি চিপ্ৰা লাইনো হাৰি যাব নাই তুমি দিয়ক হ'ব দিয়ক কালি ঠিক কৰি দিম দিয়ক তাতে কালি দা দিয়ক পাপৰি ধৰা মনাখান নে দে মইনা হাত আহিব নাই দেখোন না আনবাই যাব লাগে গাড়ীয়ে বনাই একো দৰকাৰ নাই কাম নাই যদি তুমি তাৰে কামখিনি কৰাগে যোৱা বাইদেউ বাইদেউ শুনছ এনে আহি পালাকে তো না আহি পালা আহিছো দক মইনা কি আনবা যাব লগা হৈছে নিজে আহিবা নৰা
আৰু তুমি মাতি থাকাতে মানুহ নাইতো আহা অ বাইদেউ মনাখান ধৰক তুমি ইয়াতে বাহাতে মই পাকঘৰত বাইদেউৰ লগতে লাগো অ হালপতি অ আপুনি কৈ পিছে পিছে যায় আগতে বহু খাই দিও আহক অ দক শালপতি আহঁতেতো একো সুবিধা বনাই নাই বিশেষ অসুবিধা বনাই ল'ব এই আহোঁতে আমাৰ ইয়াৰ গোটেই বস্তু চাইছে আহে কাপোৰ দোকানত সোমাইছি সোমাই কিনে 5,000 টকা দি কাপোৰ এযোৰ ঠিক কৰি থৈছি যাওঁতে এতিয়া এযোৰ নিবগৈ অ ঠিকে আছে দক আপোনালোক দুটাই মানুহ পইচা অপানো কি কৰিব সাঁচি থৈ ফেলে খৰচ কৰক অলপমান কি ভাবি আছে শালপতি ভাবছো মানে মই এটা কথা ভাবছো কি কথা আপোনালোকৰ ঘৰটো ভাল কৰিব লগা আছে তাকেতো মই এইবাৰ চাত ধাৰিম দুখান দুখানে ডাল দিব চাত দুখানে ধাৰি দিম দক কি আছে কিনো ঢালবা চাত আগে ঘৰত টিঙি আনে ভাল কৰাচোন অ তুমি নাজনো কিয় টিং বজা নাই অ সাত দাই দুখান গম পাইছো হা তুমি যে চাত ঢালবা আই যাওছে ভাত খাই অ ভিন্দো হা অ বুইনা আইছা বগে শালপতি হিন্দু খাব পাৰিলে হয় একেলগে আমাৰ লগত খবৰ ভিনেৰে কোনে কি হা কৰি মই আবা হায়ে লাগি যায় অলপমান লাগি কিবা লাগিলে কবা ও মুনা খাওঁতে ন মাংস বেদা তোমাক কৈ কিনে অ ৰবা কৰবাতে অ বাইদেউ অলপ মাংস আনিছো দে নালকি নালকি মোক কেনে আহিছি বা মজা আহি দক বাপ্পা ঐ বেয়া খাইছো দে আজি কিন্তু হালপতি ইমান মাছ মাংস খাবা নাংগে বেটা ঘৰত চয়াবিন খোৱা মানুহ মাংসৰ কথা কি বুজি পাবি অ হালপতি অ কিবা কৈছে নেকি আকৌ নাই ৰ'ব অ হালপতি আপুনি ভাতটো খাক আমি আস্তে আস্তে যাওঁ আৰু খাম ৰ'ব অ মোৰ দোকানত সোমবা আছে ইয়াতে নহ'লে এটা কাম নকৰে কি শালপতি কি মইনা 2 দিনমান থৈ না যে কি আমাৰ মইনা কাকো আপুনি খাওক দক 2 দিনমান কি কৈছা তুমি মইনা থাকিব লাগে একো দৰকাৰ নাই মইনা থাকিব লগা তেওঁ যাব দুটা মানুহৰ এটাকে থাকিব লাগে বাইদেউ আহো যাওক হালপতি খাওক আপুনি ন যাওক দে বাইদেউ থাক যাও আহিবি আৰু অ ভিন্দো থাকক যাবাই নেকি যাও দিয়ক এই কি বেয়া মইনা যাবাই নালাগিছিল থাকলিয়ে ভাল লাগিল হয় কিয়া ইমান মন মাৰি আছা মৰমৰ খুলেৰে যোৱা কাৰণে নেকি বাপৰে মৰম